নাজিৰাবাসীৰ বাবে এটা গৌৰৱান্বিত দিন। আজি 2 ডিচেম্বৰ, আজি অসম দিৱস। অসম দিৱসৰ দিনাখনে আমাৰ নাজিৰাত উদ্বোধন কৰা হ'ল চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি। আৰু আমি এতিয়া ইয়ালৈ আহিলোঁ। ইয়াত লালটেন জ্বলাবলৈ দিলে সকলোকে, তাত থকা মানুহ গোটেইখিনিকে দিছে, আমাকো দিলে আৰু আমিও জ্বলাই আছিলোঁ। মোৰ হাজবেণ্ডে ধৰি দিছে আৰু এয়া তাৰ মুহূৰ্তসমূহ মই এটা ভিডিঅ' ধৰি ৰাখিলোঁ, কাৰণ এইটো আজি আমাৰ নাজিৰাবাসীৰ বাবে বহুত ডাঙৰ দিন, এটা গৌৰৱান্বিত দিন। আজি আমাৰ নাজিৰাত চাওলুং চুকাফা দেৱৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হ'ল, আনুষ্ঠানিকভাৱে আজি প্ৰতিষ্ঠা কৰিলে এয়া। আৰু আমি ইয়াত আছোঁ আৰু আমাৰ গোটেই নাজিৰা মানুহখিনি আছে ইয়াত, আৰু খুব ভাল লাগিলে। আমি সকলোৱে মিলি লালটেন জ্বলালোঁ আৰু ঢেৰ আকাশত উৰিছে, গোটেই আকাশখন আজি একদম পোহৰে ভৰি আছে। ইমান ধুনীয়া এটা পৰিৱেশ আমাৰ নাজিৰাৰ, আৰু কি ক'ম, খুব আনন্দিত, খুব ভাল লাগিছে। আৰু ইয়াৰ বাবে মই নাজিৰাৰ টাই আহোম ছাত্ৰ সন্থা, নাজিৰাৰ সকলো বিষয়ববীয়া যিসকলে এই প্ৰতিমূৰ্তিটো স্থাপনৰ ক্ষেত্ৰত অতি গুৰুত্ব সহকাৰে কাম কৰি আছিল, লগতে ময়ো বৰগোহাঁইদেৱক ধন্যবাদ জনাইছোঁ। তেওঁলোকে ইমান ধুনীয়া এটা প্লেচ আমাৰ নাজিৰাক দিয়াৰ বাবে ধন্যবাদ সকলোলৈ।